নমস্কাৰ, মই ৰুমি। বহু বছৰৰ মূৰত আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। থাম্বনেইল চাই আপোনালোকে গমেই পাইছে যে মই কিহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহু সংখ্যকৰ গৰম বন্ধ আৰম্ভ হৈছে আৰু বাকী সংখ্যকৰ আপোনাৰ 4-5 তাৰিখৰ ভিতৰত হৈ যাব। আৰু এতিয়া এই গৰম বন্ধৰ সময়খিনি আমি অভিভাৱক হিচাপে আমি কি কৰিম, ল'ৰা ছোৱালীক আমি কেনেদৰে পৰিচালনা কৰিম। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ 6 মাহিলী পৰীক্ষা শেষ হোৱাৰ পিছতহে গৰম বন্ধ আহিছিলে। গৰম বন্ধৰ আৰম্ভণিৰে আমি প্ৰথম সপ্তাহটো স্কুলত যি হোমৱৰ্কখিনি দিয়ে সোনকালে কৰি লওঁ। তাৰপিছত 15-20 দিনৰ কাৰণে আমি আলহী খাবলৈ গুচি যাওঁ। তাৰপিছত আৰু কোনোবা যদি আলহী খাব নাযাওঁ, আমাৰ দায়িত্ব কি থাকে, ভাৰ্বেল লিষ্ট মুখস্থ কৰা, গণিতৰ নেওতা মুখস্থ কৰা, এইবিলাকে আমাৰ প্ৰধান কাম আছিল। পঢ়াত আমাৰ ইমান প্ৰেছাৰ দিয়া নাছিল আমাৰ অভিভাৱকক, কিয়নো স্কুল খোলাৰ পিছত ক্লাছ টেষ্টবোৰৰ বাহিৰে আমাৰ বাকী 6 মাহলৈকে তাৰ পিছতহে আমাৰ বছৰেকী পৰীক্ষা আৰম্ভ হয়। তো আমাৰ পঢ়াৰ সিমান প্ৰেছাৰ নাথাকে। কিন্তু নতুন শিক্ষানীতি দিয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া যেতিয়া পৰীক্ষা শেষ হ'ল, সেই পৰীক্ষা 6 মাহিলী পৰীক্ষা শেষ হোৱা নাই। তেওঁলোকৰ কিছুমানৰ 3 মাহিলী পৰীক্ষা শেষ হ'ল, নহ'লে ফাৰ্ষ্ট ইউনিট টেষ্ট শেষ হ'ল। এতিয়া কথাটো হ'ল যে গৰম বন্ধ খোলাৰ পিছত আমি মাত্ৰ এমাহ বা 1.5 মাহ সময় পাম। তাৰপিছতহে আমাৰ 6 মাহিলী পৰীক্ষা আৰম্ভ হ'ব। আৰু 6 মাহিলী পৰীক্ষা মানে কিতাপখনৰ আমাৰ আধা। এতিয়া যদি আমাৰ 4 ভাগৰ এটা অংশ আমাৰ কিতাপ শেষ হ'ল, আকৌ এটা অংশ পঢ়াব, তাৰপিছত গোটেইখিনি মিক্স কৰি কিনে আমাৰ কি হ'ব, 6 মাহিলী পৰীক্ষা আৰম্ভ হ'ব। এতিয়া আমি যদি এই গৰম বন্ধৰ মাহটো ঘূৰি ফুৰি আমি যদি সময়খিনি কটাই দিওঁ, তেতিয়া কি হ'ব, যেতিয়া আমাৰ নতুন ক্লাছ আৰম্ভ হ'ব তেতিয়া আমি নতুন যিখিনি আমাক পঢ়াব স্কুলত আমি সেইখিনিত গুৰুত্ব দিম। দিয়াৰ পিছত কি হ'ব, আমাৰ 3 মাহ আগত যিখিনি পঢ়াইছিলে সেইখিনি আমি পাহৰি যাম। আৰু আমাৰ শেষত কি হ'ব, পৰীক্ষাৰ আগত আমাৰ বহুত প্ৰেছাৰ পৰিব আৰু সেই প্ৰেছাৰত আমাৰ কি হ'ব, বহুত অভিভাৱকৰো টেনশ্যন, যে আমি ল'ৰা ছোৱালীকো প্ৰেছাৰাইজ কৰিম যে তোমালোকে পঢ়া, পৰীক্ষা আহিছে। তেওঁলোকে বহুত টেনশ্যন ল'ব যে ইমানখিনি পঢ়া, এইফালে পৰীক্ষা আহিলে আমি কেনেকৈ পঢ়িম। তাতকৈ মোৰ সহজ উপায়টো মই আপোনালোকক দিবলৈ ওলাইছোঁ যে এই গৰম বন্ধৰ মাহটো আমি 2 বছৰ আগত যেনেদৰে কটাইছিলোঁ, সেই এতিয়া বৰ্তমান সময়ত আমি সেনেদৰে কটাব নোৱাৰোঁ। কাৰণ এইখিনি মই এনেই কোৱা নাই, কিয়নো মই এগৰাকী শিক্ষক হয়, তাৰ লগতে ঘৰুৱাভাৱেও মই টিউশ্যন কৰোঁ। তো সেইখিনি অভিজ্ঞতা মই গম পাইছোঁ ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য কিমান আহিছে, তেওঁলোকৰ কিমান কষ্ট হৈছে। যদি আমি এই গৰম বন্ধৰ মাহটো আগৰ নিচিনাকৈ কটাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ অকণমান ক্ষতি হ'ব। ক্ষতি বুলি নকওঁ মই, আমাৰ কষ্ট অলপ বেছি হ'ব। কষ্ট হ'ব, টেনশ্যন হ'ব, ল'ৰা ছোৱালীৰো হ'ব, আমাৰ অভিভাৱকৰো হ'ব। তাতকৈ এই গৰম বন্ধৰ মাহটোত আমি ধৰি লওক প্ৰথম সপ্তাহটো তেওঁলোকক অলপ ৰিলেক্সো দিলোঁ। ক'ৰবাত ফুৰিব লগা আছে, আলহী খাব লগা আছে, ক'ৰবাত ঐতিহাসিক ঠাই ভ্ৰমণ কৰিম, বিদেশ ভ্ৰমণ, আমি সেইখিনি কৰি ল'লোঁ। তেওঁলোকে ভাল পোৱা কাম বা আমি ভাল পোৱা কাম সেইখিনি আমি কৰি ল'লোঁ। তাৰপিছত আমি আগৰ নিচিনাকৈ নিয়মিত পঢ়াৰ ব্যৱস্থা কৰিব লাগিব ল'ৰা ছোৱালীক। কিয়নো স্কুলত হোমৱৰ্কত বাহিৰে আমাৰ পঢ়িব লগা আগৰ যিখিনি পঢ়াইছিলে, হোমৱৰ্কটো দিয়ে, হোমৱৰ্কখিনি কৰি ল'লোঁ। তাৰপিছত আগত যিখিনি পঢ়াইছিলে বিশেষকৈ সেইখিনি বস্তু আমি পাহৰিব নালাগিব ল'ৰা ছোৱালীক। আকৌ তেতিয়া আমাৰ স্কুল খুলিব, পৰীক্ষাৰ কাৰণে আমাৰ বিশেষ চিন্তা নাথাকে। প্ৰথম লাভ আমাৰ টেনশ্যন দূৰ, দ্বিতীয় লাভ আমাৰ ল'ৰা ছোৱালী সেই গৰম বন্ধৰ মাহটো যিখিনি বদমাচি কৰে, আমাক ঘৰত অসুবিধা দিয়ে, সেইখিনি বদমাচি কমি যাব। তেওঁলোকে বন্ধৰ আগৰ পঢ়াবোৰ পাহৰি নাযায়। আৰু মানসিক চাপ, বিশেষকৈ মানসিক চাপটোৰ পৰা আমিও বাচিম, তেওঁলোকেও বাচিব। সেয়েহে আমি অভিভাৱকসকলে বৰ্তমান সময়ত আমি আগৰ 2 বছৰ আগৰ বস্তুটো আমি সলনি কৰিবৰ হ'ল। আৰু এইখিনিয়ে মোৰ অনুৰোধ। এতিয়া আমি সজাগ হ'বৰ হ'ল, সময়মতে আমি খোজ মিলাবই লাগিব। সেয়ে 2 বছৰ আগত যিখিনি আমি কৰিছিলোঁ সেইখিনি ভুল আমি এতিয়া কৰিব নোৱাৰোঁ। সেয়েহে ল'ৰা ছোৱালীক আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰক, এগৰাকী ভাল নাগৰিক হিচাপে আগবঢ়াই নিয়ক, তেওঁলোকো ভাল হওক। সেয়ে মোৰ কামনা। যদি ভাল লাগে এটা লাইক কৰি দিব। কথা দিলোঁ আৰু ভৱিষ্যতে মই আপোনালোকৰ সহায় সহযোগ কৰিবৰ বাবে মই ভিডিঅ' বনাই থাকিম। কেনেকুৱা ভিডিঅ' লাগে, কেনেধৰণে উপকৃত হ'ব পাৰোঁ মই তথা আপোনালোকে, আমাৰ সমাজখন, তেনেকুৱা মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে কেনেকুৱা ভিডিঅ' লাগে মোক জনাব। নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।